ঢেকীয়া খোৱা বৰনাম ঘৰ দবাকা বাজিছে আঠখেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে ঢেকীয়া খোৱা বৰনাম ঘৰত দবাকা বাজিছে আঠখেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে শংকৰ মাধৱ দুয়োজনা আছে হিৰৈ ভকতে নাম লয় শুদ্ধ চিত হৈ ভকতে নাম লয় শুদ্ধ চিত হৈ কথা অতি বিতুপন মাধৱেৱে ঢেকীয়া খোৱাই কৰিলে স্থাপন বৈকুণ্ঠৰ সমতীৰ্থত খেলিয়া ধাম ভকতৰ সংগে কৃষ্ণ হৈল মূৰ্তিমান সেইকাৰণে আঠখেলীয়া নামৰে দোকান রাজবন্দী হুইয়া মাধৱ আহিলে উজাই মুক্তি হুইয়া মহাপুৰুষ সেহি থান পাই সেহি থানে আছিলে বুঢ়া বুঢ়ী দয় ঢেকীয়াৰে অন্ন ভুঞ্জি লন্ত কৃপাময় সেইকাৰণে সেহি থান ঢেকীয়া খোৱা আঠু খেল মিলি আজি আঠখেলীয়া হৈলা ভকত বৈষ্ণৱে আহি কীৰ্তন কৰিলা এৰাম ঢেকীয়াৰ নখোৱা ঢেকীয়া খোৱা ভৈলা সদিয়া ধুবুৰী ভক্তৰ সমান নঘ তিলাহে
তাতে